নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আমি এতিয়া আজি গৰমৰ বন্ধ বুলি বাবুধৰ স্কুলৰ বন্ধ দিছে, গৰমৰ বন্ধ। সেইকাৰণে আমি আহিলোঁ গুৱাহাটীত আহিলোঁ। গুৱাহাটীত যাওঁ, গাড়ীত উঠি ল'লোঁ। আমি গাড়ীত যাই আছোঁ বৰ্তমান। ক'ত যাওঁ কি কৰোঁ দেখাম গোটেইখিনি। যিহেতু শেষলৈকে চাই থাকিবি। আমাৰ আহোঁতে অলপ দেৰি হ'ল বাৰু। আমি 4টামান বজাত ঘৰতে আহিলোঁ ভাটিবেলা। ইফালে নাৰিকলী মন্দিৰ পালোঁ আহি। এয়া আমি হোটেল আহি পালোঁ। সৰু ৰুম এটা লৈছোঁ। এইখন বিচনা, ইফালে লেট্ৰিন বাথৰুমো আছে। ইফালে লেট্ৰিন বাথৰুম আৰু দেখাওঁ আৰু ৰুমটো আৰু এতিয়া অলপ ওলাই যাম। আমি পল্টন বজাৰত আছোঁ বাৰু। ৰুমটো বহুত লোৱা নাই, 1000 টকা এটা লৈছোঁ। ৰুমটোও ভাল। আমি ইফালে কাপোৰৰ বিশেষ কামাতি দিছে মানে আৰু কাপোৰটো বেছি হেৰি কি চাওঁ কি লওঁ কি নলওঁ। বিশালত সোমাইছোঁ আমি, কি লওঁ গোটেই দেখাম আপোনালোকক। এই আমি বজাৰ কৰি আহিলোঁ অলপ। এইফালে খাৱাৰ কাৰণে মই বাৰু ভাতকে খালোঁ, দেউতাকে আৰু বাপায়ে ৰুটি খাব বোলে। এইফালে বজাৰ কৰিলোঁ। স্পৰ্টিং এতিয়া ৰাতি পুৰা 10:30 বাজিল। হাফ পেণ্ট দেউতাকৰ কাৰণে স্পৰ্টিং এটা লৈছোঁ। ৰাতিও বহুত হ'ল, আমি এতিয়া সোমাম আৰু কালিপুৱা ক'ত যাওঁ দেখা না। সকলোকে গুড নাইট। এয়া ৰাতিপুৱা হ'ল, আমি উঠিলোঁ। উঠি এতিয়া গা পা ধুই ওলালোঁ। এতিয়া আমি যাম বশিষ্ঠ মন্দিৰ যাম প্ৰথম। এইয়া বাবু কালি কাপোৰ লৈ দিয়া কাপোৰযোৰ এইযোৰ আমি যাব ওলালোঁ। এতিয়া যাওঁ খুলি কেনেকি নাই তই। এয়া আমি ৰুমৰ পৰা আহি আছোঁ বাহিৰলৈকে। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱা আমি 7:30মান বজাত ওলাইছোঁ আমি ৰুমৰ পৰা। এইটোতে আছিলোঁ আমি। এইটো হোটেলতে আছিলোঁ এইখনত। আমি বশিষ্ঠ মন্দিৰত যাবৰ কাৰণে গাড়ীত উঠি ল'লোঁ। বশিষ্ঠ মন্দিৰত যাই আছোঁ। তাৰপিছত আকৌ ক'ত যাম দেখাম। শাওণৰ মাহ, সেইকাৰণে মন্দিৰ এটাকে দৰ্শন কৰোঁ বুলি আহিলোঁ। মই বশিষ্ঠ মন্দিৰটো মই বহুত ভাল পাওঁ। মই সৰুতেও বহুত আহিছিলোঁ। আহি পালোঁ আমি মন্দিৰ মানে মন্দিৰৰ গেট পোৱা নাই বাৰু, পাম আৰু এয়া চাকি ধূপ কিবা কিবি এনেকৈ ল'লোঁ। এয়া হৈছে গেট। কি সোমাবা ভাবিছি? অঁ জোতা চেণ্ডেল এই তাতে সেইটো বাপাই দালে নালগে যাওঁ থবা নালগে, আকৌ এক্সট্ৰাকৈ পইচা কমহে। এয়া আমি পালোঁ আৰু মন্দিৰটো হৈছে বশিষ্ঠ আশ্ৰম। আমি বশিষ্ঠ মন্দিৰ বুলিয়ে কওঁ। এনেকৈ মন্দিৰৰ ভিতৰত আমি আহি পালোঁ। এতিয়া ধুনীয়াকৈ ভৰি ধুবা যাম। ধুনীয়া নিজৰা পানী বৈ আছে, আপোনালোককো দেখাম। এয়া ধুনীয়া নিজৰা পানী বৈ আছে, ভৰি ধুবা আহিলোঁ। এয়া দেউতাকহঁতে ধুয়ে আছে, দেউতাকে বাপায়ে। এইটো মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নেদে। ক'ত অভি আপা কৃষ্ণকাৰ সেনেকৈ কৃষ্ণকালী। যোৱাবাৰ শাওণৰ মাহত আমি গৈছিলোঁ ধলপুৰ শিৱধামলৈকে গৈছিলোঁ, শিৱ মন্দিৰটোলৈকে। এইবাৰ আমি ইয়াকলৈকে আহিলোঁ মন্দিৰটোলৈকে আহিলোঁ। ইফালে নিজৰা পানী ধুনীয়া বৈ আছে, কি ধুনীয়া সুন্দৰ ঠাই। আপোনালোকো আহিব পাৰে, দেখিছাহে বাৰু, বহুতে দেখিছে বাৰু। তথাপি মই আহিলোঁ, ভিডিঅ'টো কৰিলোঁ। ইফালে গণেশ মন্দিৰ এটা আছে, গণেশ মন্দিৰটো সেৱা কৰিব আহিলোঁ। কোনটো গণেশ? এইটো ঋষিমুনি।
পানী হাতত লৈ ঘৰত লৈ ধুনীয়াকৈ হাতত ধৰি থকা গণেশ মন্দিৰটো সেৱা কৰি ল'লোঁ। অঁ এন্দুৰ কিবাহে কৈছোঁ গণেশৰ বাহন বোলে এন্দুৰ নাজানো দেই। কৃষ্ণ গৰমৰ বন্ধ বুলি ফুৰিব আহিলোঁ, ধুনীয়া লাগছি আহি। ল'ৰাটোও অ'ত যাওঁ ত'ত যাওঁ কৰি আছিল, সেইকাৰণে ভাবিলোঁ বশিষ্ঠ মন্দিৰতো যাওঁ আৰু চিৰিয়াখানাতো যাম এনেই বাৰু আমি আপোনালোকক দেখাম। ল'ৰাটো নাযাওঁ কিমান মানুহ আহিছে বা আমি ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ। ইয়াৰ পৰা যাব একদম মন নাই, তথাপি আকৌ যাবাই লাগিব। আকৌ ধৰ আজি ৰাতি নাটকতো আমি ইয়াতে গুৱাহাটীত, সেইকাৰণে আমি মন্দিৰৰ পৰা আহি এয়া ধুনীয়াকৈ পুৰি চব্জি খাই ল'লোঁ। নিৰামিষ দিছোঁ, চব্জিত আকৌ পিঁয়াজ চিয়াজ দিয়া নাই মন্দিৰৰ কাষতে খাই। আকৌ চিৰিয়াখানা যাব লাগিব, চিৰিয়াখানা যাবৰ কাৰণে আমি গাড়ীত উঠিলোঁ। আমি এয়া বশিষ্ঠ মন্দিৰৰ পৰা গণেশগুৰিলৈকে আহিলোঁ। গণেশগুৰিত আকৌ নামি আকৌ চিৰিয়াখানা যোৱাৰ গাড়ীত উঠিম। ব্ৰিজৰ তলত গাড়ী পাম, সেয়া আমি গাড়ীত উঠি ল'লোঁ। ধুনীয়া কিন্তু AC গাড়ী দেই, গৰমৰ কোনো হেৰি নাই, ভাল লাগছে। ধুনীয়া AC গাড়ী, ACৰ হাৱা ধুনীয়াকৈ খাই আমি যাই আছোঁ। এইয়া চিৰিয়াখানা পাই গ'লোঁ গেট। চিৰিয়াখানা পালোঁ আহি এইয়া বাবাই খাইছে আইচক্ৰীম, দেউতাকে খাইছে চানা, ময়ো খাইছোঁ বাৰু চানা। আহি পালোঁ, এতিয়া ভিতৰত সোমাওঁ। এইয়া চিৰিয়াখানাৰ ভিতৰত সোমাইকে দেখা পালোঁ আমি জিৰাফ। এইকেইটা বা কি জন্তু মই নাজানিলোঁ আৰু তাতে লিখি থোৱাও নাই। কি জন্তু যদি জানা কমেণ্ট কৰি জনাবিছোঁ বাৰু। কাউ ধনেশ বাপ্পা ঐ, কাউ ধনেশ কি ডাঙৰ কাছো। কি ডাঙৰ কাছ বাপ্পা ঐ। চাওঁ দেও ছাগলী, দেও ছাগলী। বাপাই খোজকাঢ়িব পৰা নাই, দেউতাকে লৈ গৈছিল। ইমান যি মানুহেই বাপ্পা, খোজকাঢ়োতে ভাগৰ লাগছি। বাঘ চাবা যাই আছোঁ, বাঘ কি মানুহ বাপ্পা ঐ। বাঘ চাবা আহি আছোঁ এইবাৰ। এইটো ভালুক, ভালুক, এইটো ভালুক। সিংহ এইকেইটা হৰিণ। চিৰিয়াখানা বাৰু চবখানে দেখাই পাইছি, তথাপিতো ধৰ ময়ো দেখাইছোঁ, আহিলোঁ কাৰণে ভিডিঅ' কৰোঁৱে যিহেতু ভিডিঅ' কৰি দেখাইছোঁ। দেখিছা হৰিণকেইটা দাউৰি আছে হৰিণ যো।
ইমু তোমাক খাবা খাবাই খাম ইমু ইমু বাপাই খেলার লাগিল আৰু বহুত জন্তু কিবা কিবি চালোঁ চৰাইও চালোঁ সাপো চালোঁ আৰু সেয়া ভিডিঅ' কৰিব নহ'ল তথাপি অলপ অলপ ভিডিঅ' কৰি দেখাইছোঁ আৰু হ'ল চিৰিয়াখানা চাৱা জন্তুবিলাক চোৱা হ'ল এতিয়া আকৌ ঘৰত যাম ঘৰত মানে কিবা কিবি খাব লাগিব বাৰু এয়া চিৰিয়াখানাত ওলোৱাৰ সময়ত দুৱাৰমুখতে এই কোন মেকআপাৰ আছিল এইটো ৰিয়ান মেকআপাৰ নেকি কমেণ্ট কৰি জনাবিছোঁ বাৰু ৰিয়ান মেকআপাৰক দেখা পালোঁ মই হাই কৰি দিছিলোঁ তেখেতেও হাই কৰি দিছে দেই ল'ৰা মানুহ বাৰু ছোৱালীৰ পাত লৈ বহুত ভিডিঅ' বনোৱাই মই চাই থাকোঁ ভিডিঅ'বিলাক মানুহ বহুত কাৰণে মই বাৰু ইমান হেৰি কৰি নাথাকিলোঁ বাবা চশমা পিন্ধি উঠিছোঁ গৰমৰ বন্ধ বুলি ফুৰিবও আহিলোঁ হ'ল এতিয়া আমি গাড়ীত বহি ল'লোঁ আমাৰ মংগলদৈ বাছত উঠিলোঁ ভিডিঅ'টো চাই কেনে পালি কমেণ্ট কৰি জনাবি আৰু লাইক কৰিবি শ্বেয়াৰ কৰিবি আজিৰ ভিডিঅ'টো ইমানেই বাই বাই আৰু ছাবস্ক্ৰাইব কৰিব লাগি একেবাৰে নাপাহৰিবি